পাইকান আৰু ৰাহুল গান্ধী ডাঙৰীয়া মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া কথাত মুখ্যমন্ত্ৰীয়ে ঘণ্টাই ঘণ্টাই নিজৰ কথাবোৰ সলনি কৰিছে। সেইটোৱে প্ৰমাণ কৰে যে তেওঁৰ মন কিমান অস্থিৰ। ৰাহুল গান্ধী কথাত কিমান প্ৰভাৱ তেওঁলোকৰ ওপৰত পেলাইছে সেইটোৱে আমি প্ৰমাণ পাইছোঁ। ঘণ্টাই ঘণ্টাই তেওঁ নতুন নতুন কথাবোৰ সলনি কৰিছে। ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্টভাৱে ক'লে যে মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল যি অপৰাধ কৰিছে, যি অবৈধ কাম কৰিছে, যি ক্ৰাইম কৰিছে, ক্ৰিমিনেল এক্টবোৰ কৰিছে, তাৰ বাবেতো পিছত গৈ জনসাধাৰণক হিচাপ দিবই লাগিব আৰু জনসাধাৰণে হিচাপ বিচাৰিবই। আৰু তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে এই মিডিয়া কেমেৰাবোৰ পৰৱৰ্তী দিনত কথা নকলে। এই জেলৰ কথাটোৱে তেওঁ মানে কথাটো নিজৰ প্ৰকাশ কৰিলে। সেইটোৱে প্ৰমাণ কৰিছে যে কিমান মানে সত্য কথা আজি ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে। মই পুনৰবাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰৰ কথা আমি গম পাইছোঁ।